নমস্কাৰ, মই জয়শ্ৰী। আপোনালোক আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। আজিৰ ভিডিঅ'টি হৈছে আন এটি হল ভিডিঅ', টপ হল ভিডিঅ'। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট হৈছে এইটো স্কুৱেৰ নেক পেপ্লাম ক্ৰপ টপ, এনেকুৱা ধৰণৰ। ইয়াৰে মেটেৰিয়েলটো হৈছে পলিয়েষ্টাৰ আৰু ইয়াতে মই চাইজ লৈছোঁ স্মল। ইয়াৰে প্ৰাইচ হৈছে 374। ইয়াৰে স্লিভটো এনেকুৱা ধৰণৰ, যথেষ্ট এফৰ্ডেবল হয়। আপোনালোকৰ যদি পচন্দ হৈছে আপোনালোকে কিনিব পাৰে। আৰু মই ট্ৰাই কৰোঁতে কেনেকুৱা লাগিছে ইয়াতে মই ছাইডত এইটো এটাচ কৰি দিছোঁ, আপোনালোকে তাত চাই ল'ব পাৰে। নেক্সট হৈছে এইটো টপ। এইটো হৈছে ব্ৰেণ্ড টকিজৰ, এনেকুৱা ধৰণৰ। ইয়াৰে স্লিভছটো হৈছে পাফ স্লিভছ। ইয়াতে মই চাইজ লৈছোঁ এছ। এইটো কালাৰটো হৈছে পাৰ্পল, বেইজ, ৰেড, তেনেকুৱা কম্বিনেশ্যনৰ। এনেকুৱা ধৰণৰ টপ আপোনালোকে যিকোনো ধৰণৰ চিম্পল স্কাৰ্ট বা ৱাইড লেগ জিন্স বা ট্ৰাউজাৰ তেনেকুৱাৰ লগত পেয়াৰ কৰি পিন্ধিব পাৰে, বহুত বেছি ভাল লাগিব। এনেকুৱা ধৰণৰ। ইয়াৰে প্ৰাইচটো হৈছে 363। বহুত বেছি দাম নহয়, যথেষ্ট এফৰ্ডেবল হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু ইয়াৰে মেটেৰিয়েলটো হৈছে পলিয়েষ্টাৰ। নেক্সট হৈছে এইটো এনেকুৱা ধৰণৰ ফ্ল'ৰেল ক্ৰপ টপ। ইয়াৰে নেকলাইনটো হৈছে চুইডাৰ্ট আৰু ইয়াৰে স্লিভছ হৈছে এনেকুৱা ৰাফল টাইপৰ। ইয়াতে মই চাইজ লৈছোঁ লাৰ্জ। ইয়াৰে প্ৰাইচটো হৈছে 314। ইয়াৰে মেটেৰিয়েলটো হৈছে পলিয়েষ্টাৰ। বহুত বেছি দামী নহয়, কিন্তু বহুত কিউট হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ ক্ৰপ টপ যিকোনো ধৰণৰ চিম্পল স্কাৰ্ট আৰু বা ট্ৰাউজাৰৰ লগত পিন্ধিলে বহুত বেছি ভাল লাগে। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। নেক্সট হৈছে এটি কেজুৱেল চাৰ্ট, এনেকুৱা ধৰণৰ প্ৰিণ্টেড। ইয়াৰে প্ৰাইচটো হৈছে 279। আৰু ইয়াতে মই চাইজ লৈছোঁ এছ। মেটেৰিয়েলটো হৈছে পলিয়েষ্টাৰ। এনেকুৱা ধৰণৰ চাৰ্ট আমি যিকোনো ধৰণৰ হাই ৱেষ্টেড জিন্স হওক বা ৱাইড লেগ জিন্স হওক বা বয়ফ্ৰেণ্ড জিন্স হওক, তেনেকুৱা ধৰণৰ জিন্সৰ লগত পেয়াৰ কৰিব পাৰোঁ, বহুত বেছি ভাল লাগে। আপোনালোকৰ যদি পচন্দ হৈছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আজি ভিডিঅ'টি ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।